बिटिआरनि 30 नं गरेसर बियाबनि बेन्दोंआव थानाय गंसे गोदानै बालाबारि बिसडिसनि मावखुलि बेखेवदों। बिटिआरनि मोनफ्रोमबो बिसिडिसिआव गोदानै बिसिडिसि मावखुलि लुफुंना होनाय बायदिनो 30 नं गरेसर बियाबनि बेन्दोंआव थानाय बालाबारि बिसिडिसिआबो पिएनआरडि बिफाननिफ्राय गोदानै बिसिडिसि मावखुलि लुफुंजानाय नब्लांखौ दिनै बेखेवनाय जायो। आरो गोदानै लुफुंजानाय बालाबारि बिसिडिसि मावखुलिखौ गोजा फिथा हानानै बेखेवजेनना होयो 30 नं गरेसर बियाबनि एमसिएलए पबित्र कुमार बर'आ। लोगोसे दिनैनि बे बेखेवनाय हाबाफारियाव बाहागो लायो बिटिआरनि 30 नं गरेसर बियाबनि एमसिएलए पबित्र कुमार बर' आरो गरेसर ब्लक इउपिपिएलनि लेङाइ आफादगिरि दिपेन बर', गाहाय नेहाथारि पबित्र बसुमतारी, गरेसर ब्लक लाइमोन गांखं इउपिपिएलनि आफादगिरि सदान बर', गरेसर खोन्दो जौगाखां मावखुलिनि एकाउन्टेन्ट अनिल मेधि, बालाबारि बिसडिसनि मासिगिरि फरेन नार्जारी बिथांजों लोगोसे गोबां दोलोनि दैदेनगिरि मावथि आरो रायजो राजाफ्रा आरो बिथांमोननि नुजाथिनायाव गोदानै बालाबारि बिसडिसि बेखेवनाय हाबाफारिया जानानै थाङो। আজি আমাৰ বালাবাৰী বিচিডিচি আৰু প্ৰাইমাৰী উদ্যোগত আমাৰ বিটিআৰ চৰকাৰৰ ফালৰ পৰা যেটো আমি অল বিটিচিত 229খন যেটো বিচিডিচি অফিস নিৰ্মাণ কৰাৰ যেটো আঁচনি, এই আঁচনিটো আমি 8খন পাইছিলো। তাৰে আমাৰ বালাবাৰী বিচিডিচি অফিসখন আজি মানে খুব আৰম্ভণি কৰা কাৰ্যসূচী লৈছিলোঁ। এই কাৰ্যসূচীত আহি দেখিলোঁ ঘৰখন ধুনীয়াকৈ আমাৰ দিনেশ বড়ো ডাঙৰীয়াই সুন্দৰভাৱে সজাই দিছে আৰু সি আজি শুভ আৰম্ভণিৰ অনুষ্ঠানত উদ্বোধনী অনুষ্ঠানত সন্মানীয় আমাৰ ডেপুটি চিফ মাননীয় গোবিন্দ বসুমতাৰী ছাৰে উদ্বোধন কৰিব লগা আছিল। তেখেতে বিশেষ অসুবিধাৰ কাৰণে সময়মতে আহি নাপালে আৰু মোক দায়িত্ব দিছে হিচাপে মই উদ্বোধন কৰি দিলোঁ। ইয়াত মানে হল এটা আছে, চেয়াৰমেনৰ ৰুম এটা আছে, টয়লেট আছে আৰু মানে চাহ পানী বনোৱা এটা সৰুকৈ এটা ৰুম আছে, কিটচেন ৰুম। এনেকৈ ভাল এটা মডেলেৰে নিৰ্মাণ কৰিছে। আমি সমষ্টিৰ হৈ মই সমষ্টিৰ এমচিএলএ হৈ মাননীয় বিটিআৰ চিফ প্ৰমোদ বড়ো ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ডেপুটি চিফ ছাৰক নিজৰ ডিপাৰ্টমেণ্টেৰে যিখিনি সহায় কৰিলে তাৰ কাৰণে মই আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি গড়েশ্বৰ সমষ্টিত 8খন আছিলে, 8খনৰ ভিতৰত 7খনটো বৰ্তমান হৈ গ'ল আৰু বাকীখিনি প্ৰায় বেতনা, বাগডোবা, এনেকা মানে দেউলকুচি এইখিনিও হৈ গৈছে। উদ্বোধন কাৰ্যসূচী আমি কিছুদিনৰ পিছত ল'ম আৰু বাকী সমষ্টিত যিখিনি মানে পিএনআৰডি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই 3 বছৰত আমি 3 বছৰত পিএনআৰডি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 2 কোটি বা 2 কোটিতকৈ অধিকো আমি পাবলৈ সক্ষম হৈছোঁ। হিচাপে ৰাস্তাৰ পৰা, স্কুলৰ পৰা, কমিউনিটি টয়লেটৰ পৰা, এনেকৈ বিচিডিচি অফিচৰ পৰা সৰু সুৰা যিখিনি সমস্যা, এইখিনি সমস্যাবিলাক পিএনআৰডি ডিপাৰ্টমেণ্টৰ পৰা আমাক সহায় কৰিছে। তাৰ কাৰণে মই মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া মই মানে আমাৰ সন্মানীয় বিচিডিচি চেয়াৰমেন আৰু ভাইচ চেয়াৰমেন সকলক অনুৰোধ ৰাখিছোঁ, যিহেতু ব্লগৰ যিমানখিনি কাম ইয়াত PMAY ঘৰৰ পৰা, এনৰেগা ৰাস্তাৰ পৰা বা মানে বৃদ্ধ পেঞ্চন বা বিধৱা পেঞ্চনেই হওক, অল মানে যিখিনি আঁচনি, এই আঁচনিৰ কাম কাজৰ ক্ষেত্ৰত মানে 3 দিনকৈ আমি দায়িত্ব দিছিলোঁ আগৰ দিনবিলাকতো। এতিয়া সেনে লেভেলতে সপ্তাহৰ ভিতৰত 3 দিনটো ইয়াত কম্পালচৰি বহিব লাগে আৰু বাকীখিনি কাম অফিচিয়েলি
যিখিনি আছে ব্লক লেভেলত যাব লগা বা গাঁও লেভেলৰ ছাৰ্ভে কৰিব লগা সেইখিনি কৰিব লাগিব আৰু তাৰ কাৰণে অফিচখন এনে সজাই তুলি নহ'ব আমি অফিচত কাম হ'লেহে ইয়াত মানে সকলো ৰাইজে সুবিধাটো পাব যেহেতু দূৰ দূৰণিৰ পৰা মানে ডেভেলপমেণ্ট ব্লকলৈকে গ'লে গাড়ীৰ কথা থাকে যাৱাৰ সুবিধা থাকে বৃদ্ধ মানুহ আছে বিকলাংগ মানুহবিলাকো আছে এই সুবিধাটো জাগাতে যদি পায় মানে শান্তি পায় তাৰ কাৰণে মই আমাৰ চেয়াৰমেন আৰু নেতা বন্ধুসকলে অনুৰোধ ৰাখিছোঁ ইয়ে যে BCDC অফিচতে যিকোনো সময়তে বহে এইটো অনুৰোধ ৰাখি মই বক্তব্য সামৰিছোঁ হয় আজি মই খুবেই ভাল লাগিছে মই বালাবাৰী BCDC অধ্যক্ষ হিচাপে মই খুবেই ভাল লাগিছে মই এইটো ক'ব বিচাৰিছোঁ মানে দীৰ্ঘদিন ধৰি আমাৰ BCDC বালাবাৰী BCDC হিচাপে আমাৰ 70 বছৰত আমি BCDC অফিচ আজিলৈকে আমি দেখাই পোৱা নাছিলোঁ আজি BCDC অফিচখন আমি পাই পেলাই বহুত সুখী হৈছোঁ আমাৰ বহুত অসুবিধা হৈছে কাম কাজ কৰাৰ কাৰণে যে আজি আমি অফিচখন আজি খুব উদ্বোধন কৰি দিলোঁ আমাৰ সন্মানীয় MCLA ছাৰে যে আজিৰ পৰা আমি BCDC অফিচখনতে বহি আমি আজিৰ পৰা কাম কৰিম বুলি আমি আশা কৰিছোঁ আৰু যি মানে আমাৰ গাঁৱৰ চুবুৰীৰ পৰা যিখিনি বেনিফিচিয়াৰী হওক যে ৰাইজে হওক আমাৰ BCDC অফিচতে আহি ফালে যে আমাৰ কাম কাজৰ যে গোটেইখিনি কাম আমি কৰিব পাৰোঁ আৰু আমাৰ যি মানে BTR চৰকাৰৰ সন্মানীয় চিফ ছাৰ প্ৰমোদ বড়ো ছাৰ এখেতক আমি ধন্যবাদ দিব লাগিব যে আমাৰ যি বালাবাৰী BCDCখন যি মানে সম্পূৰ্ণ হোৱাৰ কাৰণে যে আমি BCDC অফিচতে আমি বহি ফালে আমি কাম কৰি যাম আৰু আমাৰ সন্মানীয় BTRৰ মুখ্য কাৰ্যবাহী সদস্য এখেতকো আমি ধন্যবাদ দিব লাগিব যে আমাৰ BTR চৰকাৰৰ যিমানখিনি আমাৰ আধৰুৱা BCDC আছিল এইখিনি আমাৰ BCDCখন সম্পূৰ্ণ দিয়াৰ কাৰণে এখেতসকলক আমি ধন্যবাদ দিব লাগিব মোৰ ক'ব লগা এইখিনি मोनसे फोसावथाय नोंथांमोननि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुं दं नामा जुदि नोंथांमोननि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुं दं अब्ला नोंथांमोननि थाखाय मोनसे मोजां खौरां ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुंफोरखौ फाहामथाय होनो थाखाय नोंथांमोननि गेजेराव लानानै फैदों मोनसे रिहाबिलिटेसन सेन्टार जुदि नोंथांनि नखराव आरो नोंथांनि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै दं अब्ला नोंथाङा रिभाइभ रिहाबिलिटेसन सेन्टाराव फाहामथाय होफैनो हागोन मंगलदै सेनं बामुनपारा दरंआव थानाय रिभाइभ रिहाबिलिटेसन सेन्टाराव नोंथाङा ड्राग्स एबा फेग्रा मुवाजों गोदोसोनानै थानाय सुबुंफोरखौ फाहामथाय होफैनो हागोन नोंथाङा नोंथांनि ओनसोलनि फेग्रा मुवाजों गोदोनानै थानाय सुबुंफोरखौ बे रिभाइभ रिहाबिलिटेसन सेन्टाराव फाहामथाय होनानै सासे राफोद आरो मोजां सुबुं खालामनो हागोन गोबां बाथ्रा मिथिबावनो थाखाय नोंथाङा 9859262926 60030927006 नैबे होनाय जानबुं नम्बराव खौरां लानो हागोन